মই জয়ন্তীয়ে পাঠ কৰিবলৈ লৈছোঁ সঞ্জিত দাসৰ উপন্যাস তাইৰ মৃত্যু হৈছে। খণ্ড ১। এটা সৰু ৰাস্তাটো পকী, কিন্তু ৰাস্তাৰ দুয়োকাষে ঘন জংঘল। ডাঙৰ ডাঙৰ গছৰে ভৰপূৰ হৈ আছে ৰাস্তাৰ দুয়োকাষ। অটোৱালাজনে অটোখন চলাই আহি আছে। মই বাহিৰৰ ফালে চালোঁ। চৰাই এজাকে কোলাহল কৰি আছে। মোৰ কৰ্মক্ষেত্ৰত আজি প্ৰথম দিন। হঠাৎ মোৰ কাণত পৰিল এটি ছোৱালীৰ মাত। মই মাতটো অলপ মন দি শুনিলোঁ। অটোখন যিমান আগবাঢ়ি গৈ আছে মই সিমানেই মাতটো স্পষ্টকৈ শুনা পাব ধৰিছোঁ, আৰু এটা সময়ত গৈ গৈ মাতটো এটা গানৰ কলিত ৰূপ ল'লে। মই কিছু সময় গানটো নীৰৱে শুনি আহি থাকিলোঁ। শৰতৰ ৰাতি, শেৱালি ফুলে আমোলমোল গোন্ধ, দিবানে তুমি মন সাগৰত, হাঁহি উঠাৰ বাতৰি, তোমালৈ আছোঁ বাট চাই চাই, মনৰ বাতৰি দিবলৈ বুলি। গানটো শুনি মই অটোৱালাজনক ক'লোঁ, শুনিছেনে আপুনি ইমান সুৰীয়া কণ্ঠ? মোৰ কথা শুনি অটোৱালাজনে মোৰ ফালে চাই হাঁহি এটা মাৰি ক'লে, দাদা, আপুনি ইয়াত গান শুনিছে এই হাবিখনৰ মাজত? অঁ, মই শুনা পাইছোঁ। দাদা, আপুনি ইয়াত নতুনকৈ আহিছে মানে? হয় দিয়ক, মই ইয়াত শিক্ষক হিচাপে জইন কৰিবলৈ আহিছোঁ। ইয়াত মানে ক'ত দাদা? কিয়, মই দেখোন আপোনাক কৈছিলোঁ ৰূপহী প্ৰাথমিক বিদ্যালয়ত। আৰু কিমান দূৰ আছে? নাই, আৰু বেছি দূৰ নাই, 1 কিলোমিটাৰমান আছে। মোৰ কাণত বাজি থকা গানটো হঠাৎ নাইকিয়া হ'ল, আৰু মই সন্মুখৰ ফালে চালোঁ। এটা দুটাকৈ মানুহৰ ঘৰ দেখিবলৈ পালোঁ। কিছু সময় পাছত অটোখন ৰখালে মই নোকোৱা স্বত্তেও অটোৱালাজনে। ঠিক ৰূপহী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত ৰৈ দিলে। মই অটোৱালাজনৰ ফালে কিছু সময় চাই থাকিলোঁ। মই তেনেকৈ চাই থকা দেখি অটোৱালাজনে হাঁহি মাৰি মোক ক'লে, মই এইখন গাঁৱৰে হয়। মোৰ নাম হৰেণ অটোৱালা বুলি ক'লে এই গাঁৱৰ সকলোৱে চিনি পায়। পিছে আপোনাৰ ভাড়া কিমান হ'ল? নাই দাদা, আপোনাৰ পৰা ভাড়া নলওঁ। যদি আপোনাৰ পৰা ভাড়া লওঁ তেতিয়া মোক এই গাঁওবুঢ়া দেউতাই মোৰ ওপৰত বিচাৰ দিব। সেয়ে মই আপোনাৰ পৰা ভাড়া ল'ব নোৱাৰোঁ। তেওঁৰ কথা শুনি মই আচৰিত হ'লোঁ, আৰু তেওঁক সুধিলোঁ, আপোনালোকৰ গাঁৱত এনেকুৱা কিবা নিয়ম নেকি? হয় দাদা, আমাৰ গাঁৱত নতুনকৈ অহা সকলো মানুহক আমি সহায় কৰোঁ। ঠিক আছে, আপুনি এতিয়া যাওক, মই আহিছোঁ। অটোৱালাজন গুচি গ'ল। মই কিছু সময় বিদ্যালয়খনৰ গেটৰ সন্মুখত ৰৈ থাকি বিদ্যালয়খন ভালকৈ চালোঁ। এজোপা আমলখি গছ, দুজোপা কৃষ্ণচূড়া দুজোপাৰ মাজত এজোপা ৰাধাচূড়া। ফাগুনৰ মাহ, পছোৱা বতাহত কৃষ্ণচূড়া দুজোপাই শালি জালি নাচি আছে। ৰাধাচূড়াজোপাৰ সৈতে প্ৰেমৰ কথা পাতিছে। পিন্ধি থকা হাতঘড়ীটোলৈ চালোঁ। ৰাতিপুৱা 9 বাজিছে। বিদ্যালয় এতিয়াও খোলা নাই। মই বিদ্যালয়খনৰ গেটখন খুলি সোমাই গ'লোঁ। সোমাই যোৱা মাত্ৰকেই বিদ্যালয়খনৰ ভিতৰত শুনিবলৈ পালোঁ ল'ৰা-ছোৱালীৰ হুলস্থুল। প্ৰধান শিক্ষকজনে ল'ৰা-ছোৱালীবিলাকক শাসন কৰি আছে।